কন্দিলো ওই কন্দিলো ওই উঠার পরে রাতে ঘুমাত গেলি এই মোবাইলটোৱে পিটি মাৰিবি তোৰ লগত চলিক চাকিচোন ঘৰ চলি আছে যা তই ঘৰৰ এটা কুটাও কৰিব নোৱাৰা ঐ মাই কি কাম আছে নকাগে মই কাম থাকিলে এনেকে ঘুমাই থাকো নেকি কচোন বা এনে কথা কৰ্মবিদটো বলছি আজি কিমান দিন কলো তোক বাৰিষাত ইমান জংঘল হৈ আছে অলপ চাফা কৰিবা মনজন অলপ উঘৰি দিবা এখন কাৰে দেখোন এখন দি উলিয়াই নিচ্ছা তই মই এইগিলা বুনচোন উঘৰিবা নৰুৱাই বুন উঘৰিলে বালা এটা গোটাই নখতুমে যায় কাম কৰা মানুহ লাগাবি গোটাই বাৰীখন চাফা কৰি দিব যা বা এনে সি মাছনৰ গোটা কলছি হাতেদি বালাও লাগাব নৰে আৰু বোলে এই চাইডাল বুন উঘৰিবাক গেলে কাম কৰা মানুহ লাগাব লাগে যা যা এতিয়া গৰুটো দৰাক দি উঠি বাইপে কিবা এটা কামত ওলাই গৈছি আহতে বোলে অলপ দেৰি হ'ব দেই চালা ইবাৰ আৰু গৰু দৰাক দিবা যাব লাগে বোলে এই ৰ'দ খানত গাৰ গোটাই চাৰ চামৰা কলা কৰি যাব এই ৰ'দত এই মস্ত ৰ'দ খানত কেংকেনো যাঙে গৰু দৰাক দিবে চশমাযোৰে পিন্ধি লং ৰ গৰু আহ তোক পথাৰক নেঙা খাগুৱাবা কিয় কন্তিলো গৰু চাৰিবা যা কোৰ পাৰা আহিলো এই ছাগাল মুৱা তুই দুটামান বীজাণুয়ে দিব গৰু চাৰিবা নহয় দৰাক দিবা যাং দৰাক দিবা আকে কথা দেচোন গৰু চাৰা আৰু গৰু দৰাক দিয়া কি হ'ল এতিয়া মই গৰু দৰাক দিবাই যাং তোৰ দৰে তো ছাগালৰ দৰে ঘূৰ্ণাত সোমাই মই ছাগালৰ দৰে ঘূৰি থাকিব পাৰো কিন্তু তোৰ দৰে কিন্তু গৰু চাৰিবা নাযাং আমি গৰু চাৰা মানুহ ৰাখি দিছো মানুহ গৰু চাৰা মানুহ ৰাখি দিছো আমি হ'ব দে বহিনীৰ পুতাক তোৰ লেভেলটোৱে হাৰ চাইড দি মই যাব লাগে এতিয়া যা যা গৰু চাৰিবা যাগে আৰু ভাই তোকে ফাৰ্ষ্ট দেখছো দে মই লাইফত চচমা পিন্ধি পেলাই গৰু চাৰিবা যোৱা যা যা জোকে যাবা ইচ্ছা যাই থাক তোৰ লগত কথা পাতি থাকিলে মোৰ সময় নাই চাইড দি এখনি ইয়াত জেগাতে দৰাক দিলি ভাল হ'ব খাও আছে বহুত দে গৰু তই ইয়াতে খা তোক মই ভাতিবেলা নিবা আহি আছো দে বেছি টেনশ্যন ল'বা নালাগে ভয়ছে নকৰবি খাই থাক আৰামছে গৰুটো ক'ত দৰা দিছিলি কন্তিলো আমাৰ ভেলেত দিয়া পথাৰতে দিছিলো ৰ চাতে লয়া 7টা বাজিল দেখো কটাই দিনটো পথাৰতে ৰাখিল পানী চানিও খোৱা নহল ঘৰখানি বেলে অলপ মল পানী দেও যা লৈ আও ৰ ঐ দেখো আজি কন্তিলোৰ খবৰ নাই দেখুৱাই তোৰ কোৱা আহি আছে তই নাম লোৱাৰ লগে লগে আহিয়ে পেলাক তোৰ চাব আহি আছে তো দেখুৱাই বেটাৰ বৰায়ো নাম লোৱাৰ লগে লগে আহি বেছি কি আজি দেখো পুৱাৰ বাৰে খবৰে নাই তোৰ ক'ত আছিলি ঘৰতে আছো ৰ আগে মই গৰুটো লৈ আহো ৰ তাৰপিছত আহি বহিম কিনো কয় তই গৰু আনিব যাবি সূৰ্যটো আজি কোনফালৰ পৰা উদয় হৈছে দেখো দুই মেক চকলাই ঠাট্টা কৰবি আহিছা কি মই ঘৰৰ কাম কৰিব নোৱাৰো বুলি বিচাৰন দে নহয় দেচোন ঘৰৰ কাম আকৌ নকৰা কাৰণে কৈছো আমিও যাওঁ তোৰ লগত গৰু আনিবা যা ধৰি সোনকালতে আহো হাও মেক চকলাই গৰুটো ক'ত দৰাক ডাল দুগতে পৰি আছে গৰুটো গেল যা মেক চকলাই মোক ঘৰত খাব গৰু নাপলি আজি গৰুটো দিছিলি ক'ত তই এখনি এটো দিছিলি নে এখনি এটোতে দিছিলো ৰ গেল কক পাগা চাগা দুখ পৰি আছে উদাং হৈ গৈছে পাইছো কবাক বিচাৰোতো গৰুটো বিচাৰিলে পাম কিন্তু এখনি এটোতে খবৰ আছে গৰু হৰা নাই ৰ গৰু এখনি এটোতে আছে কিন্তু যদি কাবাত ধানে চানে ধৰছি নিয়া পইচা ভৰি মৰিব লাগিব য'তে ভাই বেছি দেৰি কৰি নেথকো সোনকালতে গৰুটো বিচাৰো গৰু যদি নাপাং খাব মোক ঘৰত বিচাৰো বিচাৰো সোনকালতে চালা ইমান জেগা বিচাৰিলো কক গেলাই গৰুটো তো ইমান জেগা বিচাৰিলো ইনকে নহল না গৰুটো নাই জংঘলৰ মাজত মিচিয়াই গৰুটো আকৌ ক'বা নৰা জংঘলৰ ভিতৰত সোমাইও যাব পাৰে কিবা খাচা দেখছি যদি ভালকা বিচাৰি যাব পাৰে জংঘলৰ ভিতৰত সোমাই জংঘলৰ ভিতৰত বিচাৰি যাছো না কি ক ভাই জংঘলৰ ভিতৰত কি আছে ভয় লাগে যাবা আকৌ বই নালগে যাওঁ সোমাই দেখা যাব যি হয় য'তে ভাই যাওঁ জংঘলৰ মাজতে সোমাই যাং কিজানি পাঙে গৰুটো নাপলি চেচ মই আজি যাওঁ সোমাই
ভাইগিলা কি জাগা আহি পালো আই তো দেখুৱাই কি জাগা এগিলা ভাই মুরলি মস্ত ভয় লাগবে রসি এই ভয় কৰিবা নালাগে ৰ তিনদি পেটে একো নাহে এই গরুটো কক লৈ লাগ আমাক চালা এই কোনবাই কিবা কথা পাতি আছে আই শুনছে না তন্দে ঐ কোনবাই কিবা কথা পাতি আছে যাবাচোন ইফালে গরু জোৰো হ'ব পাৰে আমাৰ গৰুটো কিজানি আন্দি জোৰ কৰি নিছি যাবাচোন কোনে কথা পাতি আছে চাওঁ যোচোন যো ঐ শুন আজিৰ এই মালখিনি আজিৰে চাপ্লাই কৰিব লাগিব অলপ পিছত গাড়ী আহি আছে চাপ্লাই কৰি দিব লাগিব ইয়াতে বেছি সময় ৰেখাব নোৱাৰা বহুত ৰিক্সৰ কথা আছে হ'ব বছ আপুনি ইমান টেনশ্যন ল'ব নালাগে গাড়ী আহিলে আমি লোড কৰি দিম মাল আৰু আকৌ যাতে ভুল বান্ধি নহয় সেইটো মনত ৰাখবি ইয়াতে বহুত পইচাৰ মাল আছে বস আপনি টেনশনে ল'ব নালাগে মাল যাই ডাইরেক্ট জায়গাত পৰি যাব ঐ কিবা দেখোন মালৰ কথা কৈ আছে আই কি বেয়া এনে গৰুচোন নহয় কিন্তু বেলেগ কি বেয়া ঠিকে কৈছে এনে গৰুচোন নহয় বাক্সাকেইটাত কি বেয়া আছে অলপ মনে মনে শুনো ৰকচোন গম পাম ৰ কি আছে প্ৰথমতে এই মালখিনি আমি নদী পাৰ কৰি লৈ যাব লাগিব তাৰ পাছত নদীৰ সিপাৰে গাড়ী ৰখি থাকিব গাড়ীত লোড কৰি দিলে হ'ল আৰু বছ এখন গাঁৱত বেছিভাগ গেলি মাল নাৰাখে নেকি চব এক্সপৰ্ট কৰি দিব নেকি এখন গাঁৱত বেছিভাগ গেলি দুটামান পেটি ৰাখিলে হ'ল বাকী চব গুচি যাব বাহিৰক আৰু বছ এইগিলা পেটিত ড্ৰাগছৰ বাহিৰে আৰু কিবা আছে না অকল ড্ৰাগছেই আছে বৰ্তমান আমি হিৰ'ইনে ৰাখিছোঁ বাকী বেলেগ ৰাখা নাই বাকী বিজনেছখন ভাল হ'লে পিছত গেলি বেলেগ বেলেগ আহি যাব এতিয়া অকল ড্ৰাগছে আছে এইগিলা তাৰমানে ড্ৰাগছ আছে এন্দে ড্ৰাগছৰ বেপাৰী তাৰমানে এন্দে ড্ৰাগছ মাফিয়া একেদিন টিভিত চাই আছোঁ নহয় বহুত ড্ৰাগছ মাফিয়া ধৰি আছে বুলিছে সেই পাই এটা কাম কৰোঁ দে আমি এন্দক ধৰোঁ দে ইহঁতে আমাৰ দৰে উঠি চলি গেলাক এই ড্ৰাগছৰ টিচাৰ্ছ লাগে বয়া কৰি আছে কিনকে ধৰিবি ইহঁতৰ লগত পিষ্টল চব আছে কি যাবি আমাক গুলিয়াব চালা ভাই ঠিকে কৈছা এনে আমি গুলি ফেলব নৰা ডক্টৰ বেয়া আমি ধৰিম নেকি আমি পুলিচক খবৰ দিম পুলিচে আহি ধৰিব এন্দক ভাই ঠিক কথাই ভাবিছা ডেকা ছাৰক ফোন কৰি বেলেগ কথাখিনি কথা কৈ দিওঁ ৰ মাৰ ফোন তোমাৰ হেল্ল' ডেকা ছাৰ মই কণ্টিলৈ কৈছোঁ ৰ'ব ছাৰ শুনকচোন আমাৰ নদীৰ পাৰৰ যি জংঘল আছে সেই জংঘলখনত কেইটামান ড্ৰাগছ মাফিয়াই ড্ৰাগছৰ বেপাৰ কৰি আছে এই আমি আমাৰ গৰুটো ভৰাইছিল গৰুটো বিচৰি আহোঁতে দেখা পাইছোঁ বহুতকেইটা ড্ৰাগছ মাফিয়াই ড্ৰাগছৰ বেপাৰ কৰি আছে আমাৰ গাঁৱত বেচাৰ কথা কৈ আছে ড্ৰাগছ আৰু ইয়াৰ পৰাই গাড়ী দি নিয়াৰ কথা কৈ আছে আৰু আপোনালোকে সোনকালতে আহক নহ'লে আনতে ড্ৰাগছৰ পৰা বেছি আমাৰ দৰে উঠি অহা চলিগিলাক ধ্বংস কৰি পেলাব সিহঁতে মাৰি পেলাব চলিগিলাক ছাৰ সোনকালতে আহক আমি ইয়াতে আছোঁৱে আহক ছাৰ নদীটো পাৰ হ'ব নালাগে আহক নদীৰ পাৰত যিখন জংঘল আছে তাতে আছে ছাৰ সোনকালতে আহক ছাৰ ডেকা ছাৰে আহিম বুলি কৈছোঁ ৰ পুলিচৰ এটা ডাঙৰ টিম লৈ আহিব সোনকালতে আমাক এটা অলপ সময় ৰখি থাকিব দিছি তাহাঁতক দেখা দিব হাক দিছি ভাই আমি এখিনি জেগাতে ৰখি থাকোঁ দে ইয়াতকৈ আগে যাব নোৱাৰা কিবাকে যদি দেখা পাই না পলাব আমাক দেখি তাহাঁতে ঠিকে কৈছা আমি এখন ইয়াতে থাকোঁ দে পুলিচ নাহাক গেলি ছাৰ আহিছি চলিয়াত তহঁতে ক'ত দেখিছা ড্ৰাগছ মাফিয়া কেতিয়াক ছাৰ এইফালে গাছকেইডালৰ পিছফালে ছাৰ বহুতকেইটা ড্ৰাগছ মাফিয়া তাহাঁতে কিবা ড্ৰাগছৰ বিজনেছৰ কথা কৈ আছে তহঁতে চিন্তা কৰিব নালাগে এই ডেকা পুলিচ আহিছে যাতে চব চেটেল কৰি দিব এই ডেকা পুলিচ থাকাতে ড্ৰাগছৰ বেপাৰ কৰে ইমান সাহস তান্দৰ বাচাহঁতক দিছোঁ আজি আৰু চলিয়াত তহঁতে ইয়াত কাউকে যাব নালাগে তাহাঁতে ফায়াৰ কৰিব পাৰে আমাক দেখলি তহঁতে ইয়াতেই থাক ছাৰ হ'ব আমি ইয়াতে আছোঁ যাক আপোনালোকে ধৰক তাহাঁতক যায় আহক তালুকদাৰ পুলিচ আহিছে ইয়াতে টেনশ্যন নাই দিয়া পুলিচে ধৰি নিব ড্ৰাগছ মাফিয়া এতিয়াক ড্ৰাগছ মাফিয়া যোনে য'তে আছে তাতে থাক কোনোবাই লটপট কৰিলে গুলি মাৰিম ৰহ পুলিচ আহিছে দেখোঁ পল পুলিচক কোনে খবৰ দিলা পল ৰখ তালুকদাৰ ধৰক ডক্টৰক বাচাত মই থাকাতে ড্ৰাগছৰ বেপাৰ কৰা আমাৰ গাঁৱত তহঁতে বাচাত তহঁতক জেলখিনি পাখৰা কৰি কোৱাম আজি চলি ইয়াত তহঁতক মই আজি বহুত বহুত ধন্যবাদ দিছোঁ তহঁতৰ কাৰণে আজি এই ড্ৰাগছ মাফিয়াকেইটাক আমি ধৰিব পাৰিলোঁ ছাৰ আমি আইনক সহায় কৰাটো আমাৰ এটা কৰ্তব্য দিয়কচোন তহঁতে বেষ্ট কাম কৰিছা এইবাৰ 15 আগষ্টত মই পুলিচ ডিপাৰ্টমেণ্টক কৈ তহঁতক সাহসিকতাৰ পুৰস্কাৰ এটা দিম ধন্যবাদ ছাৰ ধন্যবাদ এতিয়া মই যাওঁ তহঁতেও আহি থাক
ছাৰ ভাই আজি মনটো বহুত ভাল লাগিল দে আইনক কিবা এটা সহায় কৰিবা বাই ঠিক কথাই কৈছা ভাই এইগিলাটো চব ভালকে হৈয়ে গেল এতিয়া মোৰ গৰুটো কি হ'ব ভাই গৰুটো বেছি নাপলো এতিয়া গেলি অত দুখুৱাই ৰাতি হ'ল দুখু এতিয়া আৰু ক'ত বিশ্ৰাম গৰু হে মাই ফোন কৰিছে ঘৰৰ পৰাই কি কওঁ এতিয়া ফোনটো ৰিচিভ কৰচোন কি কয় শুনচোন গৰুৰ ৰিচিভ হেল্ল' মাই কওঁ এই গৰুটো পোৱাই নাই ৰ কি গৰুটো ঘৰ যাই পাইছি কিনো কয় দে মই বিচাৰি আছো পোৱাই নাই নে আমি বিচাৰি আছিলো না গৰুটো পোৱাই নাছিলো দে গেছো দে ঘৰত গেছো দে দে ঐ ভাই গৰু যাই বোলে ঘৰ উঠছি মোক মাই ফোন কৰি ক'লা কিনো কয় গৰু সজাই পেলাই আমি বেছি দেখাতে যাওঁ ঘৰত আমি গৰু বিচাৰিব আহি এটাই ভাল যো এই ড্ৰাগছ মাফিয়াকেইটা ধৰি দিব পাৰিলো গৰু যাই ঘৰে উঠলাক বোলে যাওঁ ঠিকে কৈছা দে ভাই যাওঁ এতিয়া দেৰি হ'ল